তা মিলা খালৰ বহুত তাৰমানে মোৰ অসাত অৱস্থা হৈছে। মোৰ এটা বিকলাংগ ছোৱালী আছে, গতিকে চাওকচোন কেনেকুৱা অৱস্থা হৈছে। কোনো ৰকম মই ছোৱালীজনী আন এঘৰ তাতে থৈ আহিছো। কোনো ৰকম মই জীৱন বাচাইছো। এনেকুৱা উদ্ভট এনেকুৱা কৰি পানী আহিছে। চাওক এইবিলাক চাওক কেনেকুৱা কৰি পেলাইছে। মই চাফা কৰি আছো, এয়া চাফা কৰি আছো আজি চাফা কৰিছো যদিও মই আজি থাকিব নোৱাৰিম। তাৰমানে মই ৰাস্তাতে থাকিব লাগিব। গতিকে চাওক মোৰ ৰাস্তাত চাওক কেনেকুৱা অৱস্থাত আছো। এয়া চাওক মই দেখাই আছো। এয়া চাওক বস্তু বাহিনী মই ৰাস্তাত ওলাইছো ধোৱাৰ কাৰণে। ৰাস্তাৰ পানী দি মই ধুই আছো। গতিকে চাওক মোৰ ইফালে আহক। এয়া চাওক মই আপোনাক দেখাই আছো কেনেকুৱা অৱস্থাত আছো। মই চাওক মোৰ খাবলৈ পানী নাই। দমকলটো মোৰ বেয়া হৈ গৈছে। তাৰমানে পানী সোমাইছে, সেই পানীটো খাব নোৱাৰিম। গতিকে পইলত সোমাই গৈছে, কেনেকুৱা পানী খাম মই। এয়া চাওক মই ই ৰিক্সা চলাওঁ মই। চাওক এয়া চাওক মই ইয়াত দিন ৰাতি কটাইছো। তাৰমানে ইয়াত মই দিন ৰাতি কটাইছো। এয়া চাওক কি অৱস্থা হৈছে। আন এঘৰৰ সন্মুখত আছো মই। এনেকুৱা এটা মানে তিৰপাল এখন টানি আন এঘৰত মই সন্মুখত আছো। হৈছে